Hey guys, welcome back to my YouTube channel. নমস্কাৰ মই নেহা স্বাগতম জনাইছো সকলোকে মোৰ YouTube channel Talks with নেহালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো জনপ্ৰিয় অসমীয়া গল্প অনিতা গোস্বামীৰ দ্বাৰা ৰচিত এমুঠি শ্ৰেষ্ঠ বিদেশী চুটি গল্প। ইয়াৰ প্ৰথমটি খণ্ড হ'ল মাতৃ, অৰ্থাৎ মই পাঠ কৰিম আৰু আপোনালোকে শুনিব। আৰু যদি আপোনালোকে মোৰ কণ্ঠত প্ৰতিটো খণ্ড শুনি ভাল পায় তেন্তে ভৰপূৰ লাইক আৰু শ্বেয়াৰ কৰি আনকো শুনাবলৈ নাপাহৰিব। তেন্তে ব'লক গাইজ, এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটি খণ্ড। এখন নদীৰ মাজত এটা সৰু দ্বীপ জাগি উঠিছিল। সেই দ্বীপৰ মাজত এখন সৰু বিল ঠিক নহয়, ৰূপোৱালী ৰঙৰ এটা জলাশয় আছিল। তাৰ চাৰিওপিনে জংগলী গছ-গছনি, দীঘল নৰম মখলি ঘাঁহ। সমস্ত প্ৰকৃতিৰ এই সৰু জলাশয়ত প্ৰতিবিম্বিত হোৱাৰ বাবে ই আৰু বেছি অপৰূপ হৈ উঠিছিল। দিনৰ ভাগত আকাশৰ সলনি হৈ থকা ৰঙৰ ছায়া আৰু চপল মেঘমল্লাৰ ৰংস্থলী, আৰু নিশা ডাঙৰ ঘূৰণীয়া জন্তু আৰু টিকমিক কৰি থকা তৰাৱলীয়ে সেই ঠাইৰ এক আচৰিত আকৰ্ষণৰ পৰিৱেশ সৃষ্টি কৰিছিল। এদিন সন্ধিয়া এজন চিকাৰীয়ে তেওঁৰ নাওখন খুটি এটাত বান্ধি থৈ নিৰ্জন দ্বীপৰ বালিত পদচিহ্ন পেলাই আগুৱাই গৈ আছিল। হঠাতে গছৰ শাৰীবোৰৰ মাজেৰে চন্দ্ৰটো সুন্দৰভাৱে তেওঁ দেখা পালে। তাতোতকৈও সুন্দৰভাৱে জলাশয়ত চন্দ্ৰটোৰ প্ৰতিবিম্ব দেখা পালে। এটা মুহূৰ্তৰ কাৰণে তেওঁ থমকি ৰ'ল। তেওঁৰ চকু দুটা প্ৰতিবিম্ব জলাশয়ত নিবদ্ধ হ'ল। অজ্ঞাত প্ৰাকৃতিক পৰিৱেশ আৰু ক্ষুদ্ৰ ৰহস্যময় আকাশৰ ৰূপত চিকাৰীজন মুগ্ধ হৈ পৰিল। এজনী বুঢ়ী শহা, যিয়ে জলাশয়ৰ কাষত বাবুলৰ জোপোহাত বাস কৰিছিল, তাই ক'লা মানুহজনক দেখিবলৈ পালে। ভয়ংকৰ শত্ৰুক দেখি তাৰ প্ৰাণৰ ভয়ত পলাবলৈ ধৰিলে। শহাজনীয়ে চিকাৰীৰ দৃষ্টিৰ পৰা পলাবলৈ সমৰ্থ হ'ল। জংঘলৰ অন্তৰালত সোমাই ঘন জোপোহাৰ মাজত তাই পলাই থাকিল। তাইৰ হৃদপিণ্ড খুব জোৰে চিক চিক কৰিছিল। বেছ কেইমাহমান হৃদপিণ্ড ইমান দ্ৰুত হোৱা নাছিল। সঁচা কথা ক'বলৈ হ'লে সাম্প্ৰতিক বন্যৰ পিছত যেতিয়া দ্বীপৰ সমস্ত শহা শত্ৰুৰ হাতত ধৰা পৰিছিল অথবা নিহত হৈছিল বা দূৰত সোঁতত বৈ গৈছিল, তেতিয়াৰ পৰাই এই বুঢ়ী শহাজনীয়ে ভাবিবলৈ আৰম্ভ কৰিছিল যে এই ঠাইৰ মালিকনী তাই অকলে। জীৱনৰ শেষ দিনবোৰ অকলশৰে আৰু শান্তিত ইয়াতেই অতিবাহিত কৰাৰ সপোন দেখিছিল। বয়সৰ ভাৰত তাই সম্পূৰ্ণ ক্লান্ত আৰু একাকী হৈ পৰিছিল। তাইৰ পোৱালীবোৰেও তাইক এৰি থৈ গৈছিল। পুৰুষসকলৰ ওচৰত তাইৰ কোনো চাহিদাই নাই। দ্বীপৰ এই নিস্তব্ধ কোণত অনায়াসে শান্তিপূৰ্বকভাৱে তাই বাস কৰিব পাৰে। বসন্তৰ দিনবোৰত যেতিয়া বন্যা আহিছিল তেতিয়া তাই গছৰ গুৰিত আছিল। তাই আহি সেই সৰু জলাশয়টোৰ ওপৰত পৰিছিল। দ্বীপৰ পৰা এই এলেকা পাৰ হোৱাৰ সাহস কাৰো নাই। শান্তি আৰু একান্ত নিৰ্জন, কেৱল চৰাইবোৰে গান গাইছে। কাষৰ বৃক্ষবোৰৰ মাজেৰে চন্দ্ৰৰ পোহৰত স্নানৰত পাতবোৰ পৰি যোৱা জলস্ৰোতক উদ্দেশ্যি কৈছে, বিদায় পানী, থিয় হৈ থকাতকৈ দৌৰাই ভাল। আৰু জলসমুদ্ৰৰ পিনে চাই কৈছে, বিদায়, গৈ থকাৰ পৰিৱৰ্তে থিয় হৈ থকাই ভাল। বুঢ়ী শহাজনীয়ে এই কথোপকথন শুনিলে। তাই প্ৰসন্ন হ'ল। নিজকে তাই গছতকৈ বেছি মজবুত আৰু পানীতকৈ অধিক দ্ৰুতগামী বুলি ভাবিলে, কিয়নো তাই ইচ্ছানুসাৰে দৌৰিব অথবা থিয় হৈ থাকিব পাৰে। কেইমাহমান পাৰ হ'ল। চৰাইবোৰ মৌন হ'ল আৰু গছৰ পাতবোৰ সৰিব ধৰিলে। সেই বুঢ়ী শহাজনীয়ে জীৱনত কেতিয়াও নিজকে ইমান শান্ত আৰু সুৰক্ষিত অনুভৱ কৰা নাছিল। অথচ এনে সময়তে ক'ৰ পৰা জানো এই ভয়ানক ক'লা পিশাচৰ উদয় হ'ল। তাই সেই জোপোহাৰ মাজত লুকাই থাকিল। চকু দুটা নিশ্চল। দূৰত চন্দ্ৰালোকিত ভূমিৰ বিস্তৃত এক প্ৰকাৰৰ খোলা উচ্চভূমি, য'ত তাইও যৌৱনৰ সুখী দিনবোৰত দৌৰা দৌৰি কৰিছিল। যি দিনবোৰত চন্দ্ৰৰ কিৰণ অত্যন্ত প্ৰখৰ আছিল, তেতিয়া তাই প্ৰেমিকৰ কাৰণে অপেক্ষা কৰিছিল। এটা ছায়াত বালিত লৰচৰ কৰা দেখা গ'ল। তাৰ পিছত আৰু এটা। বুঢ়ী শহাজনীয়ে ভাবিলে তাই সপোন দেখিছে, কিন্তু না,
ছায়াবোৰ উভতি আহিল। খন্তেক থমকি ৰ'ল, তাৰপিছত পুনৰ খেলা আৰম্ভ কৰি দিলে। ইয়াত কোনো সন্দেহ নাই যে সেই দুটা শহাপহু। তেতিয়াই তাই বুজিব পাৰিলে যে সেই ক'লা চিকাৰীজন কিয় ৰাতি এই দ্বীপলৈ আহিছিল। তেতিয়া এক তীব্ৰ ক্ৰোধ, যিমান ক্ৰোধ এজনী শহাপহুৰ হ'ব পাৰে, সিমানখিনি ক্ৰোধ নতুনকৈ তাইৰ হৃদয়ত জাকি উঠিছিল। দ্বীপত একেবাৰে অকলে থাকি তাই ভুল কৰিছে, এই কথা ভাবি তাই সান্তনা পোৱা উচিত আছিল। কিন্তু তাকে নকৰি তাই ভাবিলে যে সহপ্ৰাণীসকলে বিনা অধিকাৰে তাইৰ দ্বীপক দখল কৰি লৈছে। বয়স আৰু একাকিত্বই তাইক খঙাল আৰু স্বাৰ্থপৰ কৰি তুলিছিল। শহাপহুকেইটা অহাৰ কাৰণে তাই ক'লা চিকাৰীজনক অহাতকৈও বেছি কষ্ট অনুভৱ কৰিলে। যেতিয়া তাই নিজৰ ঠাই এৰি আগুৱাই গ'ল, তেতিয়া গম পালে যে এই শহা দুটা প্ৰেমিক আৰু প্ৰেমিকা। তেতিয়া তাইৰ খং আৰু বেছি হ'ল। সিমান খং আগতে কেতিয়াও হোৱা নাছিল। বুঢ়ীৰ খঙত যুৱক যুৱতী শহা দুটিৰ কি বা আহে যায়, সিহঁতে পূৰ্বৰ দৰে খেলা ধূলা, নাচ বাগ, দৌৰা দৌৰিত ব্যস্ত হৈ থাকে। যুৱতী শহাজনী শকত আৰু স্বাস্থ্যৱতী। তাইৰ কাণৰ ভিতৰখন গোলাপী আৰু বাহিৰা চামৰাখিনি ধূসৰ বৰ্ণৰ। পুৰুষ শহাটোৰ চাৰিওপিনে তাই দৌৰিবলৈ ধৰিলে। তাক নেদেখাৰ ভাও ধৰিলে আৰু বালিৰ ওপৰত চিত হৈ পৰি থাকিল। যেতিয়া তাইৰ প্ৰেমিকৰ কাষলৈ আহিল, বিদ্যুৎ গতিত উঠি আহি পলাই গ'ল। তেতিয়া প্ৰেমিক প্ৰবৰ আসক্তি আৰু মোহত শহাটো অস্থিৰ হৈ উঠিল। তাৰ মনোযোগ কেৱল প্ৰেমিকাৰ বাহিৰে আন কোনো পিনেই নাই। সি প্ৰেমিকাৰ পিছ ল'লে আৰু নিৰ্মমভাৱে তাইৰ ওপৰত নিজৰ শৰীৰৰ বোজা জাপি দিলে। সেয়েহে আনন্দিত হ'ল, নিশ্চিত আৰু নিৰুদ্দেশ। বুঢ়ী শহাজনীয়ে সিহঁতলৈ চাই থাকিল। সিহঁতক চাই চাই তাই অকণো শান্ত অনুভৱ নকৰিল। যেতিয়া সেই শহা দম্পতীয়ে পৰস্পৰৰ প্ৰেম ভালপোৱা আৰু কামোৰ কটা আমোদ প্ৰিয়তাত শান্ত হৈ বালিময় ঠাইডোখৰ এৰি যায়, তেতিয়া তাই তাতে বহি এক দৃষ্টিত চায়েই থাকে। তাইৰ কাণ দুখন বতাহত শুকান পাতৰ দৰে থিয় হৈ কঁপি থাকে। দিন আৰু ৰাতি অতিক্ৰম হ'ল, চন্দ্ৰ ঢলি পৰিল আৰু দিনৰ শেষত পুনৰ এন্ধাৰ ঘনীভূত হ'ল। এদিন হঠাতে তাই এক গুলীৰ শব্দ শুনিলে। তাৰ পিছত দ্বিতীয়, তাৰ পিছত আৰু বহুত, সুদূৰ গুঞ্জনৰ দৰে অস্পষ্ট। সিদিনা নিশা সেই প্ৰেমিক প্ৰেমিকাহালকো দেখা নগ'ল। ঘন জংঘলৰ মাজেৰে আকৌ চন্দ্ৰ ডুবি গ'ল। সেই কথা শত্ৰুটোৱে সিহঁতক ধৰি পেলাইছে যেনে ধাৰণা হয়। বুঢ়ী শহাজনীয়ে আনন্দত অভিভূত হৈ পৰিল আৰু তাই বালিৰ ওপৰত দৌৰিব আৰু জঁপিয়াব ধৰিলে। যি বালিৰ ওপৰত সেই প্ৰেমিক প্ৰেমিকাহালৰ ভৰি চিহ্ন পৰিয়ে আছে। কিন্তু মানুহৰ ভৰিৰ শব্দই তাইক পলাবলৈ বাধ্য কৰালে। ফোপাই জোপাই তাই অন্ধৰ দৰে জোপোহাৰ মাজেৰে বিদ্যুৎ গতিত দৌৰিলে আৰু নদীৰ অন্য পাৰৰ কাষ পালেহি। তাতে তাই ৰাতিপুৱালৈ লুকাই থাকিল। ওপৰৰ পৰা বৰফৰ দৰে ঠাণ্ডা নিয়ৰৰ কণাবোৰ তলত পৰিছিলহি। ৰাতিপুৱাৰ লগে লগে বুঢ়ী শহাজনীয়ে জোপোহাৰ পৰা ওলাই আহিল। তাই এটা সৰু গাঁতৰ ভিতৰত সোমাল। তাত তাই এনে কিছু দেখিলে যিয়ে তাইক দ্ৰৱীভূত আৰু বিষাদগ্ৰস্ত কৰি তুলিলে। তাই এটা শহাপহুৰ বাঁহ দেখিলে। তাত দুটা সৰু শহা পোৱালি আছে, স্বচ্ছ কাণ আৰু ডাঙৰ ডাঙৰ উজ্জ্বল চকু। সিহঁত নিশ্চয় সেই শহা দম্পতীৰ সন্তান, যাক চিকাৰীয়ে মাৰি পেলাইছে। এটা পোৱালীয়ে তাৰ ভায়েকৰ মূৰ আৰু কাণ চেলেকি আছিল। যেতিয়া তাৰ দৃষ্টি সেই বুঢ়ী শহাজনীৰ ওপৰত পৰিল, তেতিয়া সি গভীৰ মনোযোগেৰে তাইলৈ চালে। নাকটো বাহিৰলৈ উলিয়াই দিলে। তাৰ পিছত নিজৰ কামত ভয় খাই পুনৰ নাকটো ভিতৰলৈ টানি নিলে। বুঢ়ী শহাজনীয়ে নিজৰ ৰাস্তা ল'লে, কিন্তু অলপ পিছতেই পুনৰ উভতি আহিল দুটি অনাথ শহা পোৱালীক একেলগে খেলা আৰু ধেমালি কৰা তাই দেখা পালে। সিদিনা বৰ ঠাণ্ডা আছিল। সন্ধ্যা সময়ত বৰষুণ আহিল। বুঢ়ী শহাজনীয়ে পুনৰ জলাশয়ৰ ধাৰত নিজৰ ঠাইডোখৰলৈ উভতি গ'ল। বৰষুণ হৈয়ে থাকিল। তাৰমানে প্ৰখৰ ৰ'দত ঋতু শেষ হৈ গ'ল। ইয়াৰ ফলত শান্তি আৰু নিৰাপত্তা। অতি সোনকালে বালি খহিবলৈ আৰম্ভ কৰিলে। তাৰ পিছত আৰু কোনো চিকাৰীয়ে এই জংঘলত প্ৰৱেশ কৰিবলৈ সাহস নকৰিব। বেচেৰা শহা পোৱালীহঁতৰনো কি হ'ব? সেই সৰু গাঁতটোৰ ভিতৰত সিহঁতৰ দুৰ্দশাৰ অন্ত নাইকিয়া হ'ব। বুঢ়ী শহাজনীয়ে হয়তো এই মুহূৰ্তত নিজৰ পোৱালীকেইটাৰ কথা মনত পৰিছে। বাঁহৰ ভিতৰত গাত গা লগাই থকাৰ ফলত উত্তাপৰ স্মৃতি। তাইৰ মাতৃত্বৰ আকাংক্ষা স্মৰণ হৈছে জানো? এই কথা কোৱা কঠিন কাম। তাই ৰাতিপুৱাই তাই শোৱা ঠাই এৰি অনাথ শহা দুটিক চাবলৈ গ'ল। গাত গা লগাই সৰু শিশু দুটি শুই আছে।
কিন্তু টোপনিৰ মাজতো সিহঁতে নিশ্চয় মাকলৈ অপেক্ষা কৰিছে, কাৰণ বুঢ়ী শহাজনীয়ে সিহঁতৰ ওচৰলৈ অহাৰ লগে লগে সিহঁতে নাকটো আগবঢ়াই দিলে আৰু কাণখন লৰালে। বুঢ়ী শহাজনীয়ে আৰ্দ্ৰ চকুৰে সিহঁতলৈ চালে। তাইও নিজৰ নাকটো আগবঢ়াই দিয়ে, যেন সন্তানৰ গোন্ধহে শুনিছে। আকৌ বৰষুণ নামিল। 8 দিন 8 ৰাতি ধৰি বৰষুণ, কেতিয়াবা ধীৰ গতিত, আকৌ কেতিয়াবা ঘৰ ঘূৰ বৰষাৰ এক ধূসৰ পৰ্দাই দীপক ঘেৰি ধৰিলে। জলাশয় পূৰ্ণ হৈ উঠিল। পানী ইমান বাঢ়ি গ'ল যে শেষত বুঢ়ী শহাজনীৰ আশ্ৰয়স্থলখিনিও চুই পেলালে। তাই শহাৰ পোৱালীকেইটাক চাই আহিবলৈ চেষ্টা কৰিলে, কিন্তু তাইৰ আশ্ৰয়স্থলীৰ কাষৰ বালি তলৰ পৰা খহি পৰিছিল আৰু পানীত ভিজি সম্পূৰ্ণ কৰ্দমাক্ত হৈ উঠিছিল। তাৰ পৰা পোৱালীকেইটাৰ ওচৰলৈ যোৱা একেবাৰে সম্ভৱ নহয়। অনৰ্গল বৰষুণ পৰিছে, কমাৰ কোনো লক্ষণে নাই। ইপিনে দূৰ এলেকাত সকলোখিনি ধ্বংস কৰাৰ এক ক্ৰুদ্ধধ্বনি ভাঁহি উঠিছে, আক্ৰমণকাৰী শত্ৰুৰ সেনাৰ দৰে। বুঢ়ী শহাজনীয়ে সেই ধ্বনি ভালকৈ চিনি পায়। বিজয় গৰ্ভৰ প্ৰবাহমান নদীৰ প্ৰচণ্ড সোঁতৰ শব্দ। তাই কাষত খাবৰ বাবে কিছু শুকান পাতৰ বাহিৰে একোৱেই নাই। এদিন তাই ভোকাতুৰ হৈয়ে থাকিবলগীয়া হ'ব, কাৰণ পানী আহি একেবাৰে গছৰ গুৰি পাইছিলহি। সামান্য লৰচৰ কৰাও বিপদমুক্ত নহয়। পানী বাঢ়িয়েই থাকিল। স্থল, আকাশ, বায়ুমণ্ডল সকলো ঠাণ্ডা আৰু লেতেৰা পানীবোৰে এক সমুদ্ৰৰ ৰূপত ধাৰণ কৰিলে। কিন্তু অষ্টম দিনা বৰষুণৰ কিছু সামগাতিল। হঠাতে সেইবোৰো বহুত পৰিমাণে আঁতৰি গ'ল। পাতল মেঘৰ ফাঁকে ফাঁকে আকাশ দেখা গ'ল। অৱশ্যে আকাশৰ ৰং এতিয়া উজ্জ্বল নীলা নহয়। মেঘৰ এক প্ৰান্তৰ পৰা ঠিক সেই সুৰংগৰ ভিতৰৰ পৰা চন্দ্ৰৰ ৰূপালী কিৰণ সমস্ত চৰাচৰত বিয়পি পৰিছে। পানী কমিবলৈ ধৰিছে। জয়লাভত সন্তুষ্ট হৈ গছৰ ডাল, পাত, মৃত পশুবোৰ লগত লৈ পুনৰ যেন পানীয়ে নিজৰ স্থানলৈ উভতি যাবলৈ ধৰিছে। পিছদিনা ৰাতিপুৱাই সূৰুযে তাৰ প্ৰভাৱ সেই ঠাইত বিয়পাই দিলে। বেচেৰী বুঢ়ী শহাজনীয়ে নিজৰ ঠাই এৰি ওলাই আহিছিল আৰু চাৰিওপিনে চাই পঠিয়ালে। তাৰ পিছত তাই ৰ'দৰ উম ল'বলৈ ধৰিলে। এটা সৰু নলা সেই ঠাইৰ তললৈ বৈ গৈছিল। নলাৰ পানীয়ে তেতিয়াও নানান বস্তু আৰু চিকাৰবোৰক কঢ়িয়াই নি আছিল। তাৰ মাজত গছৰ ভঙা ডালপাত আৰু শুকান সৰি পৰা পাতবোৰেই আছিল। হঠাতে বুঢ়ী শহাজনীয়ে দেখা পালে মুক্তাৰ মালাৰ পৰা খহি পৰা দানাৰ দৰে অসংখ্য সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ বুৰবুৰণিৰ মাজত দুটা সৰু সৰু শহা পোৱালি মৰি গৈছে। সেয়েহে সিহঁতৰ চকুবোৰ বিস্ফোৰিত হৈ আছে, কাণবোৰ এতিয়াও থিয় হৈ আছে। সন্তান দুটা তাই নহয়। তথাপিও বুঢ়ী শহাজনীয়ে সন্তান হেৰুৱাৰ বেদনা অনুভৱ কৰিলে। তাইৰ চকু দুটা পানীৰে ভৰি পৰিল। এই দ্বীপত এতিয়া তাই সঁচাকৈয়ে অকলশৰীয়া। দেন গাইজ, এই গল্পটিৰ পৰা আমি এইটোৱে বুজিব পাৰিলোঁ যে অতিমাত্ৰা অকলশৰীয়াই মানুহক অহংকাৰী কৰি তোলে, আৰু লগতে এগৰাকী মাতৃ অবিহনে যে তেওঁৰ সন্তান অকলশৰীয়া সেইটো আমি এই গল্পটিৰ জৰিয়তে বুজিব পাৰোঁ। দেন গাইজ, এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকৰ কাষ চাপিমহি। এতিয়া মই বিদায় লৈছোঁ। ধন্যবাদ।